এয়া কোমোৰাৰ বৰা বনাম। কোমোৰাখিনি এনেদৰে ৰুকি লৈছোঁ। ইয়াতে পিঁয়াজ নহৰু অকণমান দিছোঁ, বেচন দিলোঁ। এইখিনি হালধি, এইখিনি নিমখ, জলকীয়াৰ গুড়ি আৰু পিঁয়াজ সৰুকৈ কাটি দিছোঁ। ইয়াত অকণমান চাউলৰ গুড়ি দিম, তেতিয়া খাবলৈ মচমচীয়া হ'ব। বেছিকৈ নিদিওঁ, 1 চামুচ দিলোঁ। এতিয়া এইখিনি ভালদৰে গুলি ল'ম। এয়া কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হ'লে ইয়াত বৰাকেইটা দি দিম। ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনালোঁ। আশা ৰাখিছোঁ আগলৈও এনেদৰে মৰম চেনেহ যাচিব। তেলখিনি গৰম হৈছে, এতিয়া এটা এটাকৈ ইয়াতে বৰাখিনি দি দিলোঁ। এনেকৈ ৰুকি পেলাই বনালে বস্তুটো খাবলৈও সোৱাদ হয় আৰু সহজো হয়। চাউলৰ গুড়ি যে দিছোঁ সেইকাৰণে মচমচীয়া হয় বস্তুটো, কিন্তু একেবাৰে কম ষ্টিমত ভাজিব, নহ'লে জ্বলি যাব, মচমচীয়াও নহ'ব। এয়া হ'লেই, বেছি টাইমো নালাগে, পটাপট হৈ যায়। এয়া বৰা হৈ গ'ল। বেছি ডাঙৰকৈ কৰা নাই, মই সৰু সৰুকৈ বনাইছোঁ। আপোনালোকে এবাৰ বনাই খাবচোন, নিশ্চয় ভাল পাব।